কোনবৰ ছোৱালী কৰি থকাৰ সময়ত দেউতা ফুৰি মেলিলে। যিসকল ছোৱালীৰ ছেক্স বেছি। বোৱাৰীসকলক কেতিয়া ছুটি ভাল লাগে ল'ৰাসকলৰ। সন্তান হোৱাৰ পিছত। ক্ষীণ ছোৱালীসকলে কেনেকৈ মিলন কৰিব বিচাৰে। ক্ষীণ ছোৱালীৰ শক্তি কম বাবে ফৰিদাঙি কৰিব বিচাৰে। বেছিকৈ মিলন কৰা বোৱাৰীৰ লক্ষণ কি? দুদু আৰু টপিনা বাঢ়ি যায়। ল'ৰাসকলৰ কিমান দীঘল লিংগ মহিলাসকলৰ নাভি পায়। হাতৰ পৰা 8 ইঞ্চি দীঘল। ল'ৰাসকলৰ এবাৰ হাত মৰাৰ পিছত কিমান দেৰিলৈ থাকিব পাৰি। উত্তৰ 1 ঘণ্টা।